হেল্ল' গাইজ আকৌ এদিন মই আপোনালোকৰ চেষ্টা কৰিম যেনে আৰম্ভ কৰিব ওলাইছোঁ মোৰ চেনেল ডিম্পল ব্লগছ। আৰু গাইজ আজি আহিলোঁ অলপমান ইফালে ফুৰিবলৈ ৰৌমাৰী চাইডে। তাতে আছে নয়ন দাদা আৰু উৎপল গৈছে। তাৰপিছত আজি আমি এনেই একো নাই বাৰু, আজি এনেই অলপমান ফুৰিব আহি গ'লোঁ। এতিয়া আছে নয়নদা আছে হয়। কি চাইছা? এইটো হ'ল নয়নদা আৰু আমাৰ মই বাৰু শ্বুটিং কৰিছোঁ। নয়নদাৰ এখন ফিল্ম আহি আছে। ফিল্মখনৰ নাম কি নয়নদা? প্ৰেম নিজৰ জীৱনৰ ওপৰত লিখা আছে, চাব বুলি আশা কৰিলে সকলোৱে। গাইজ আপোনালোকে যদি নয়নদাৰ ভিডিঅ' চাইছে অল টু ব্লগত, আপোনালোকে চাগে গম পাইছে মোৰ চাইকেলখন বেয়া হৈছিলে, চাইকেলখন ভাল কৰিলোঁ আৰু আপোনালোকক দেখাই দিছোঁ এখন মোৰ চাইকেল হয়। চাইকেলখনৰ মানে গাইজ এইটো বনালোঁ, এইটো দাম বহুত গাইজ, এইটো লৈছে 1200 টকা গাইজ। আৰু চাইকেলখনৰ দাম কিমান হ'ব ভাবি চাওক, বেছি নহয় বাৰু, 11,000 লৈছে চাইকেলখন। আৰু আমি অতি শীঘ্ৰে এটা ৰাইড গৈ আছোঁ। ৰাইডটো হ'ব 7 তাৰিখে, মানে আগতে আছিলে 10 তাৰিখে। 10 তাৰিখৰ পৰা মানে আগুৱাই দিলোঁ ডেটটো, এতিয়া 7 তাৰিখ হ'ল। 7 তাৰিখে বুধবাৰে। আৰু গাইজ আজি নয়নদাহঁতৰ ঘৰত থাকোঁতে মই এটা মানে উইলি মাৰিছিলোঁ, উইলিটো আপোনালোকে চাই লওক। আৰু গাইজ আমি এতিয়া ৰৌমাৰীত আছোঁ। ৰৌমাৰীত চাওক এখন পথাৰ হয়, তাতে কিবা এটা ফেক্টৰী গাইজ, বেলি ডুবিলেই গাইজ। আৰু অলপমান পিছতে আমি গৈ আছোঁ ঘৰলৈ। তাৰপিছত গাইজ পেচাব কৰা হোৱাই নাই, মানে এই দলং পিনে মানে পাৰ্ক এখন আছে, পাৰ্কখনতে গৈছে নেকি। বাৰু আপোনালোকক মই যাই থকাৰ লগ পাই আছোঁ। আৰু গাইজ মানে আমি তাতে ৰখি আছিলোঁ উৎপলৰ কাৰণে। উৎপলে বোলে পেচাব কৰিব গৈ পিনে ৰৌমাৰী টাউন পালেগৈ গাইজ। এইটো হ'ল নয়নদা। কি হ'ব? মানে অলপ সন্ধিয়া টাইমত চাইকেল চলাটো ভাল বা খোজকঢ়াটো ভাল, গতিকে আপোনালোকে সন্ধিয়া টাইমত বা ৰাতিপুৱা টাইমত খোজকাঢ়ক, চাইকেল চলাওক, ত' সেইটো ভাল, মানে সেইকাৰণে অলপ স্বাস্থ্যটো ভালে থাকে। আৰু এতিয়া আছোঁ বুধবাৰে 7 তাৰিখে, চ' অলপ প্ৰেক্টিছ কৰি আছোঁ। বহুদিন চাইকেল চলোৱা নাই মানে, সিহঁতৰ লগত মানে মই অলপ প্ৰেক্টিছ কৰি আছোঁ। ডিম্পলে যাব বিচাৰিছে, বেছি বয়স হোৱা নাই ল'ৰাটোৰ, ত' ইমান যে উৎসাহ কৰিছে, নিজৰ ওপৰত ভৰসা কৰিছে, তাৰ কাৰণে বহুত বেছি ভাল লাগিছে। গতিকে গাইজ মোক যেনেকৈ ছাপোৰ্ট কৰিছে সকলোৱে, আমাৰ ডিম্পলকো সেনেকৈ ছাপোৰ্ট কৰে সদায়। গতিকে আপোনালোকে ছাপোৰ্ট কৰি পেলাই ভাবক যে ভালকৈ যাতে ৰাইডটো কৰি ঘূৰি আহিব পাৰোঁ, তাৰ আশীৰ্বাদ কৰক। তো গাইজ উৎপলক পাই গ'লোঁ। উৎপলে এইফালে পাৰ্কেদি এক পাক ঘূৰি আহিলে, তাৰপিছত ফোন কৰিছে কি ডিম্পল মই ইয়াতে আছোঁ আহি যা। নয়নৰ দাদাৰ বহুত বেয়াকৈ খং উঠি গৈছে। খং মানে গাইজ চাওক, আমাৰ আহিছে ঠিকে আছে, আমাৰ বাট ই গৈছে ইয়াৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ। অ'কে, গাৰ্লফ্ৰেণ্ড লগ কৰিব, এইটো বেয়া কথা নহয়। লগ কৰিব লাগে, গাৰ্লফ্ৰেণ্ডক লগ কৰিব লাগে, এইটো জানো আমি। গাৰ্লফ্ৰেণ্ড থকা বুলি জানে লগ কৰিব লাগে বুলি, বাট আমাৰ গাৰ্লফ্ৰেণ্ড আমি নাজানো। চ' ই জানে, গাৰ্লফ্ৰেণ্ড থকাবোৰে জানে যে লগ কৰিব লাগে লগ কৰিব নালাগে। গাৰ্লফ্ৰেণ্ড লগ কৰাটো কিমান এটা ডাঙৰ কথা, এইটো জানে যাৰ গাৰ্লফ্ৰেণ্ড থাকে, কাৰণ আমি ছিংগল মানুহ নাজানো। চ' এতিয়া গাইজ আমি এতিয়া ঘৰত গৈ আছোঁ। ৰাতি হৈ গ'ল, ইয়াক বিচাৰি ইয়াক দিছোঁ গাইজ। গাইজ এতিয়া ঘৰত গৈ আছোঁ। তো গাইজ আহি পাওঁতে ৰাতিয়ে হ'ল বাৰু, একো নাই বাৰু, ৰাস্তাত ভিডিঅ' নবনালোঁ বাৰু। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, টেক কেয়াৰ।